এয়া আমি আজি দক্ষিণ গণেশনগৰ ঐংখলিৰ পৰা কুমৰিকাটালৈকে গৈ আছো। ভূটান ডিষ্ট্ৰিক্ট তামুলপুৰ ডিষ্ট্ৰিক্ট, ভূটান ডিষ্ট্ৰিক্ট নহয়, তামুলপুৰ ডিষ্ট্ৰিক্ট। গতিকে আমাৰ নিজৰ কোনোবা আলহী মানুহ, নিজৰ সম্পৰ্কীয়, তেওঁৰ ঘৰত আজি কেঁচুৱা হোৱাৰ নামকৰণ আছে। গতিকে আমি তালৈকে গৈ আছো। আপোনালোকে চাই থাকিব। আমি এতিয়া ইয়াৰ পৰা কুমৰিকাটালৈ ৰাওনা হ'ম। যাতে ৰাস্তাৰ চব বস্তু দেখুৱাই যাম আপোনালোকক। যেনেকৈ শৰাইঘাট দলং, বাকী কি চাবলগীয়া বা বস্তু আছে চব দেখুৱাই গৈ আছো। চাই থাকিব আমাৰ এই মনোৰঞ্জন চেনেল আৰু ছাবস্ক্ৰাইব কৰি দিব। ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলৈ সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে পাহি অনুমান যাত্ৰা জেনাকিয়াকে এয়া আমি গুৱাহাটী চহৰ বহুত আছে, শুৱালকুছি, মংগলদৈ এইসব হয়। এতিয়া আমি এয়া শৰাইঘাট ব্ৰিজ পাম। শৰাইঘাট ব্ৰিজটো নতুনকৈ যিটো বনোৱা আছে তাৰ পৰাই আমি যাম, কিন্তু আহোঁতে পুৰণি হৈ আহিম। অথচ আহোঁতে আমি দেখাব নোৱাৰা হ'ব পাৰোঁ, কাৰণ কিয় ৰাতি হৈ যাব। সেইকাৰণে আমি এতিয়া নতুন ব্ৰিজখন দেখাই আছোঁ। আমি সৰু কালতে পঢ়া শুনা কৰোঁতে আদৰ্শ পাঠ্যপুথিত লিখা আছিল শৰাইঘাটত দলং আছে, কাছৰ পিঠিত চলং আছে, এয়া আমি পঢ়িছিলোঁ। গতিকে এতিয়া আপোনালোকে চাব পাৰে। এয়া আমি শৰাইঘাট দলং পালোৱেই। এতিয়া আপোনালোকক দেখাই আছো শৰাইঘাট দলং। নতুন শৰাইঘাট দলং। এই আগত ব্ৰহ্মপুত্ৰ দেখা গৈ আছে। চাই থাকক আপোনালোকে। এইটো গাইড আহি পালো আমি কুমৰিকাটা, ভূটানৰ একদম লাগি বাক্সা ডিষ্ট্ৰিক্ট পৰে কুমৰিকাটা। একদম মেইন বজাৰত আহি পাইছো। আহি পালে এই চাওক দৃশ্যখন দেখাই আছো আপোনালোকক। চাওক এই কুমৰিকাটা ভূটানত একদম লাগি জেগা। এই জেগালৈ আহিম বুলি ঘৰৰ পৰা ওলাই আহিছিলো আমি। আজি বজাৰৰ মাজত আহি পালে এই আমি দেখাই আছো আপোনালোকক। বজাৰ চজাৰ দোকান ঘাট বজাৰ। নমস্কাৰ। আচ্ছা, আপুনি কিমান বছৰৰ পৰা ইয়াত আছে? 3 বছৰ হৈছে। 3 বছৰ। এইটো ঠাইডোখৰৰ নাম কি হয়? কুমাৰীকাটা। আৰু ইয়াত কিহৰ দোকান দিছে আপুনি? গাখীৰ দোকান। কি বিক্ৰী কৰে? ইয়াতে পনীৰ, গাখীৰ, দৈ, ক্ৰীম, মাখন, ঘি এইবিলাক। ভাল বিক্ৰী হয়নে? ভালেই ঠিকে। গাখীৰৰ ৰেট কিমান কৰি দি আছে? 60 টাকা। ঠিকে আছে দেখোন। আৰু পনীৰ আপোনাৰ 440 টাকা। আৰু দৈ 120 টাকা। এৱা গাখীৰত ন? আৰু ক্ৰীম 400 টাকা। দৈ আৰু মাখন 800 টাকা। ইয়াত দোকান দি ভাল লাগি আছে নে আপোনাক? ভাল ন? ঠিক আছে। ঘৰ সংসাৰ চলি আছে আৰু ন? চলি আছে। ভাল কথা। আৰু ইয়াত দোকান দিয়ে থাকিব আপোনালোকে? আজিও আমি ইয়াত আহিলো। আমি বগুচাৰ পৰা আহিলো। ইয়াত আহি আপোনালোকৰ লগত লগ হৈ খুব ভাল লাগিল। গতিকে আকৌ নেক্সট বাৰো আমি আহিম। আপোনালোকে দোকানটো দি থাকক। ঠাইডোখন চাই কিনি বহুত ভাল লাগিল আমাৰ। চাই আহিলো গোটেইখিনি। গতিকে আপোনালোককো লগ পালো। যাতে আকৌ পিছত লগ পাম, নহয় জানো? হ'ব, ভালদৰে কৰক বাৰু। মই আহোঁ। নমস্কাৰ দেই। আজি আমি কুমৰিকাটাত আহি পেলাই এজন নেপালী মানুহৰ দোকানত সোমাই আছো। তেওঁৰ তাত বহুত মনোহৰী বস্তু আছে, নেপালী ড্ৰেছ পোচাক চব আছে। আমি চাই আছো নেপালী মালা, নেপালী টুপি, নেপালী ড্ৰেছ। ভণ্টি অলপ এফালে শুনক। আপোনাৰ এই ঠাইখিনিৰ নাম কি হয়? কুমাৰীকাটা। কুমাৰীকাটা। এইটো
কোনটো ডিস্ট্ৰিক্টত পৰে বাক্সা district। বাক্সা ডিস্ট্ৰিক্ট আচ্ছা ইয়াত কিমান বছৰ হ'ল বুলি ক'লে দোকান দিয়াটো প্ৰায় 7 বছৰ ৰানিং চলি আছে। 7 বছৰ ৰানিং হৈ আছে ইয়াত মানে আমি আহিলে নেপালী ড্ৰেছ পোচাক সব পামটো বিয়াৰ কাৰণে পায়, চব পায়, অ'। দৰা কন্যা চব পায়। সব পায় আচ্ছা ভাল লাগিল ঠিকে আছে আমাক কেতিয়াবা যদি লগা হয় আপোনাৰ দোকানত আহি যাম আমি সব বস্তু পাম ন আৰু ইয়াত নেপালৰ পৰা অৰিজিনেল বস্তুহে আহে ইয়াত অৰিজিনেল আহে, অ'। কাঠমাণ্ডুৰ পৰা আহিছে। কাঠমাণ্ডুৰ পৰা আহে ন আচ্ছা আপুনি ইয়াত দোকান কেই বছৰৰ পৰা দিলে 6-7 বছৰ। 6-7 বছৰ এইটো ভাড়াত লৈছে নে নিজৰ ভাড়াত লৈছে মান্থলি কিমান কৰি দিয়ে 1500 ঠিকে আছে আপোনালোকৰ এই নেপালৰ পৰা অহা ড্ৰেছ নে ইয়াত প্ৰত্যেক বস্তু পোৱা যায় নে চব পোৱা যায়। এইটো লিম্বু এইটো লৈ লওকচোন নিজে কথাটো পাতা ক'লে কিমান লাহেকে কথা পাতিকে দিলে এই লিম্বু পতা এইটো হয়। লিম্বু এইটো হয় আপোনাৰ চুৰকে থৈলি, চুৰকে থৈলি, এক নেপালী কি কয় চুৰকে থৈলি বুলি কয়। চুৰকে থৈলি এইটো কন্যা হেৰি, কইনা কন্যাৰ জোতা। এইটো হ'ল আপোনাৰ ক্ৰাউন, কন্যা লগা ক্ৰাউন। তাৰপিছত এই কন্যা লগোৱা বেল্ট হয়। তাৰপিছত কন্যাৰ শাড়ীবিলাক আছে, শাড়ীবিলাক, শাড়ীবিলাক। এই হ'ল চুন্নি, দাম কিমান পৰে 100 কৰে। 100 পৰে ন এই চুন্নি। এইটোতো একদম মানে সোণৰ ডিজাইনৰ বস্তু দেখোন চব এই ট্ৰেডিচনেল ট্ৰেডিচনেল হয় ন আৰু ইসবো মানে এই দৰা কইনাৰে সব বস্তু এইটো কেৱল নেপালী ট্ৰেডিশ্যনেল নে অসমীয়া বা বেলেগো আছে? নাই, নেপালী ট্ৰেডিচনেল। আচ্ছা নেপালী ইয়াত কি পোৱা যায় চিৰবন্দী, চিৰবন্দী এইটো ক'ত পিন্ধে ইয়াতে চিৰবন্দী এইটো কিমান মূল্য পৰে এইটো এইটো আপোনাৰ 200 পৰে। 200 আচ্ছা এইটো একেই নেকি একে একে। একেই বস্তু ন আৰু কি কি বস্তু বা আছে এইটো এই চিৰফুল বুলি কয়, চিল্ক ফুল চিৰফুল ইয়াতে লগাই। অ তাৰপিছত এই কয় ডুংৰি, এই ডুংৰি। কাণত লগোৱা এইটো। কাণত লগাই ন কাণত লগোৱা। সব কৈ দিয়ক আপুনি যি যি পাৰে আমিতো ইমান নাজানো তাৰপিছত এই জোনতাৰাটো ক'ত আহি যাম আৰু ইসব দেখো আপুনি ইসব ইয়াত এই সব বস্তু থাকো এই সব নেপালী কি কোৱা যায় ক'তে বুলি কয়। পোতে এইটোতো যিকোনো মাইকী মানুহে পিন্ধিব পাৰে হয়নে
অকল বিয়া হোৱা বুলি নহয় নে বিয়া হোৱাই পিন্ধে বিয়া হোৱাই পিন্ধে বিয়া হোৱাই পিন্ধে বিয়া নোহোৱা কইনাই নিপিন্ধে আৰু কন্যা ছোৱালীয়ে নিপিন্ধে আৰু ন ছোৱালীয়ে পিন্ধে এনে পিন্ধে। নাচা গানা হওঁতে এইটো খৰকে তিলেৰি বুলি কয় ঘৰতে তিলন এনেকে লগাই এইটো নাম লগাই দেখাই দিওঁ ইয়াৰ মূল্য কিমান হ'ব 1000 পৰিব ন ইয়াৰো ডুপ্লিকেট অৰিজিনেল থাকে আপোনাৰ ডুপ্লিকেটটো আপোনাৰ 750 পোৱা যায় নাই অৰিজিনেল আৰু ডুপ্লিকেট এই দুটাই কালাৰ দুটা আহে এটা ডুপ্লিকেট এটা অৰিজিনেল ৰঙাৰ ভিতৰত না এইটো তিলৰি বুলি কয় এই তিলৰি বুলি কয় এইটো তিলহৰি এইটো বিয়াত পিন্ধে আগে পিছেও পিন্ধে ন নেপালী এই খাৰুবিলাক আছে। তিলহৰি বুলি কোৱা যায় ইয়াতে খাৰুবিলাক আছে বিয়াৰ খাৰুবিলাক বিয়াৰ গোটেইখিনি পোৱা যায় চবৰ পৰা চব আপোনাৰ দোকানখন চাই বহুত ভাল লাগিল বহুত বস্তু দেখালে আপুনি আমাক কেতিয়াবা লগা হ'লে আপোনাৰ ইয়ালৈ আহিম নেৱাৰী কি কয় ইয়াক নেৱাৰৰ হেৰি কয় নেৱাৰ জাতিৰ ন এনেকা কৰি লগাই নাই চাইডত এনেকুৱা কৰি চাইডত বাবু অলপ লগাইছো আছোন তুমি এনেকা লাগে চাইডত তেতিয়া ভাল লগা হ'ল আপোনাৰ ঘৰ এইখিনিতে নে ইয়াতে কি নাম মোৰ পুষ্পা শৰ্মা পুষ্প শৰ্মা আৰু আপোনাৰ শ্ৰীমানৰ নাম ভৱানী শৰ্মা ভৱানী শৰ্মা আপোনালোকে অৰিজিনেল ইয়াৰে মানুহ আৰু মাকৰ ঘৰ ক'ত মোৰ মাকৰ ঘৰ হ'ল কাৰ্বি আংলং কাৰ্বি আংলং তুমপ্ৰেং আংলঙৰ পৰা তুমপ্ৰেং কাৰ্বি আংলং তুমৰেং নে থুপ্ৰেং তুমপ্ৰেং তুমপ্ৰেং আচ্ছা ইয়ালৈ বিয়া হৈ আহিছে না বিয়া হৈ আহি ভাল লাগিছে নে ইয়াত জেগাখিনি ভাল লাগিবই ইমান ধুনীয়া দোকান দি গৈছে এইটো বস্তু দেখক আৰু গৈ দিবও পাৰো দেই হ'ব আজি আহো নমস্কাৰ নমস্কাৰ ধন্যবাদ হ'ব ঠিক আছে ধন্যবাদ এয়া আমি পুষ্পা বিউটি পাৰ্লাৰৰ দোকানৰ পৰা নামি আহিলো দোকানখন চাই বহুত ভাল লাগিল ইমান ধুনীয়া কাপোৰ কানি আছে ইয়াত ইমান ভাল ভাল বস্তু পোৱা যায় আচ্ছা আমি এতিয়া আগলৈ যাওঁ বল এইজনী কইনাক চাব আমি গুৱাহাটীৰ পৰা আহিছোঁ ৰাইজ এইজনী কইনাকে চাবৰ কাৰণে আমি সকলোৱে একলগ হৈ ইয়াতে গুৱাহাটীৰ পৰা কুমুৰি কাটালৈ আহিছোঁ এইজনী কইনাকে আমাৰ টাৰ্গেট আছিল তাৰ পৰা আমি ইয়ালৈকে অহা টাৰ্গেট আছিল এতিয়া আমাৰ টাৰ্গেটটো সম্পূৰ্ণ হ'ল সম্পূৰ্ণ হোৱাৰ কাৰণে আমি আজিৰ ভিডিঅ' ইয়াতে সামৰি লৈছোঁ আজিৰ কাৰণে এইখিনি